নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৩ নম্বৰ পাঠত থকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাঠটিৰ পাঠভিত্তিক প্ৰশ্নসমূহ তোমালোকৰ লগত আলোচনা কৰিম। উত্তৰ দিয়া। ক, বিলতে হালিছে ধুনীয়া পদুমী গীতটি কোনে ৰচনা কৰিছিল? উত্তৰ, বিলতে হালিছে ধুনীয়া পদুমী গীতটি বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰিছিল। খ, বিষ্ণুপ্ৰসাদ ৰাভাই সৰুতে কাৰ পৰা নৃত্য আৰু অভিনয়ৰ শিক্ষা পাইছিল? উত্তৰ, বিষ্ণুপ্ৰসাদ ৰাভাই সৰুতে ঢাকাৰ উস্তাদ কালাচান্দৰ পৰা নৃত্য আৰু অভিনয়ৰ শিক্ষা পাইছিল। গ, তেখেতক নৃত্যৰ প্ৰেৰণা দিয়া নৃত্য পতিয়সীগৰাকীৰ নাম কি? উত্তৰ, তেখেতক নৃত্যৰ প্ৰেৰণা দিয়া নৃত্য পতিয়সীগৰাকীৰ নাম আনা পাভলোভা। ঘ, বিষ্ণুপ্ৰসাদ ৰাভাই কি নৃত্য কৰি সোণৰ পদক লাভ কৰিছিল? উত্তৰ, বিষ্ণুপ্ৰসাদ ৰাভাই তাণ্ডৱ নৃত্য কৰি সোণৰ পদক লাভ কৰিছিল। উঙ, সোণৰ পদকটো তেখেতে কাৰ পৰা লাভ কৰিছিল? উত্তৰ, সোণৰ পদকটো তেখেতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পৰা লাভ কৰিছিল। প্ৰথম চ, তেখেতে কি উপাধি লাভ কৰিছিল? উত্তৰ, তেখেতে ভাৰত শ্ৰেষ্ঠ কলাবিদ উপাধি লাভ কৰিছিল। দ্বিতীয় চ, কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে কেইবিধ নৃত্য প্ৰদৰ্শন কৰিছিল? উত্তৰ, কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে ১০৮ বিধ নৃত্য প্ৰদৰ্শন কৰিছিল। বৰ্গীয় জ, বিষ্ণু ৰাভা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ, বিষ্ণু ৰাভা দিৱস ২০ জুন তাৰিখে পালন কৰা হয়। ঝ, তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি? উত্তৰ, তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম বাণ থিয়েটাৰ। ধন্যবাদ।